laki raja dia lepan kali kumani pan ho pinunang puphan kali laki karbia rarat kemang potsi labang so kemang komentro nang pajun pipo pulgang so alam ke arjudak hai nang diri tumolo jom si arjudak hai hi putang laki itu labang so kati so abang kalanya ale dedi karbia khai aphan ka jong pulong kerang mandaji lasi nil tum dak arjam sara somda po tu ala bharta mana tu nang libong nang lisomar pulang tum jema thai non petame kaduk kawe adai tanam tum hodai ini tum adai dora pedola pe ini tum responsible ini tum ar puluk nang tum jema thare na lasi pini amai nang so phagla helo ini tum jaselet pe lagang song ke nang pajun pipe pulang pe burje song hai jima hai hema hai di kadi labang filtum kenalku labang ini labang so catai pen nasi sorka kan me jong dako nang tum karbia khai ka pawira bab jo ini kenal tum claim di man aliale jong ti itu makabi anglong along ne philang cerai kong the protang le posona bab jo ini kenal tum biwer angelo aliale lagi ningge dang protang de racche galam me dam rok disi tame ningge je joge kupi polo ma protang de siada kacari gala ke sorkar si kacari sorkar si kapati ur ganga cengok kapre ka tolong kita me kedeng pom kita pini arang ini tu makar biang long kacari sorkar ke lage itu bhat nang pavir dia patong pirang ponbo protang lage itu kodun dikhe laheno milipati hoye dong kita me itu make ha kita me minit po milipana pia pot pini lagang so jai me galok pe lagang so acha tai long pe na tumhan puthot kapadusi kachunu riba galai lo tum che som hai ji ma hai nek nangi lahelo lang sila pon hindi tamsi ini lang kita mere pon chingo la pe lagang so kache som hai hitik tum sang nang me karo choroi lo por hek pe kena so lam pe jai por pe ka kana piso de dero na etor piso de sobu pokoi bo rakibor karle boy All Diwas Students Union Karbianglong District Committee Vice President Shravan Kumar Sagra Damaria অনুরোধ জানাইছো সময় একেটা সময় 5 মিনিট আছে সময় খুব কম 5 মিনিটের ভিতৰত একেটা ভাষণ ৰাখিব কাৰণে অনুৰোধ জানাইছো কাৰ্যক্ৰম কাৰ্বিআলং আজিৰ সভাৰ উপস্থিত অসমৰ পৰা অহা বিভিন্ন সংগঠনৰ বিষয়ববীয়াসকল লগতে কাৰ্বি ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল আৰু লগতে সাংবাদিকৰ পৰা আদি কৰি কাৰ্বি জাতিৰ লগত সকলৰ লগত যিসকল সদস্যসকল তেওঁলোকৰ সদায় আমি শ্ৰদ্ধা জনাইছোঁ লগতে ৰাইজসকল আজি আমাৰ সমস্যা বিভিন্ন ধৰণৰ সমস্যা আমাৰ মাজত সন্মুখীন হ'ব লগা হৈছে আমাৰ এতিয়া মাটিৰ সমস্যা আজি ক'বলৈ গ'লে আজি বহিৰাগত বিভিন্ন ধৰণৰ মানুহ আমাক চিনি নোপোৱা আমাক সন্মান কৰিব নজনা মানুহ আহি আজি আমাৰ আশে পাশে আজি বহিবলৈ ধৰিছে আৰু বিভিন্ন ধৰণৰ আমাক অত্যাচাৰ চলায় হয়নে নহয় আমি এইটো মানি থাকিম নেকি আমি সহ্য কৰিম নেকি আমি কি কৰিব লাগিব যুদ্ধ কৰিব লাগিব আমি আৰ্মি হ'ব লাগিব একজন আমি যোদ্ধাৰো হ'ব লাগিব ৱাৰিয়ৰ হ'ব লাগিব ৰেডি আছে নেকি আছে লগতে আমি কাৰ্বিৰ লগত থকা তিৱাসকল কাৰ্বি দাদাসকলৰ লগত আছো আমি কাৰ্বি দাদাসকলৰ লগত তিৱাসকল সদায় আছো আৰু সদায় থাকিম কাৰ্বি ভাইসকলৰ লগত আমিও নামিবলৈ আৰম্ভ কৰিছো সাংঘাতিকৰ পৰা আদি কৰি আমি এতিয়ালৈকে আপোনালোকৰ লগত আছো আৰু আমি কেতিয়াও পিছ হকিব নালাগে আমি আগুৱাই যাম আৰু বিভিন্ন ধৰণৰ তেনেকুৱা আমাৰ সমস্যা তেনেকুৱা ধৰণৰ আছে যেনেকুৱা আমাৰ ট্ৰাইবেল ছোৱালী বিয়া পাতি নন ট্ৰাইবেল যেনেকুৱা বহিৰাগতসকল আমাৰ ছোৱালী বিয়া পাতি তেওঁলোকৰ আমাৰ ছোৱালীৰ নামত কিছুমান মাটি পটা বনাই লৈছে এইটো আমি লিগেলি কাম কৰিব লাগিব
ইয়াত কোনো বিহাৰী বঙালী দাদাগিৰি নচলিব ইয়াত চলিব কেৱল ট্ৰাইবেল কাৰ্বি তিৱা বড়ো হবে খিলঞ্জীয়া যুক্ত কৰি থাকিব লাগিব ইয়াত খিলঞ্জীয়াৰ ওপৰত যদি এটা যদি আপোনালোকে টাচ কৰে কিন্তু আমি এতিয়া ৰৈ নাথাকো এতিয়া কেৱল কাৰ্বিসকল নহয় তিৱাসকলো ওলাই আহিব এতিয়া আৰু বহুত হ'ল আমাৰ তিৱা কাৰ্বি বড়ো গাৰো বুলি আমাক ভাগ ৰাজনীতিকত ভাগ কৰি আৰু বহুত হ'ল ৰাজনীতি আৰু এতিয়া আমি ৰাজনীতি নকৰোঁ ডাইৰেক্ট যুদ্ধ কৰা হ'ব এবাৰ যুদ্ধ মোক ক'বলগীয়া খুব আছিল বহুত দিনে আমাৰ ৰাজনীতিকৰ মেৰ পাতত খুৱাই তিৱাসকল বেলেগ কাৰ্বিসকল বেলেগ গাৰোসকল বেলেগ বড়োসকল বেলেগ বিভিন্ন ধৰণৰ ৰাজনীতিকে আমাক ডিভাইড কৰি ৰাখিছিল কিন্তু আমি এতিয়া ডিভাইড নহয় আমি এক আমি এতিয়া ইউনিটি আমি এতিয়া আমাক ভাবিব নালাগে কোনোবা যদি ভাবিছে আমি বেলেগ এইটো সম্পূৰ্ণ ভুল ধাৰণা হ'ব আমি জুইৰ নিচিনা হ'ব লাগিব জুইৰ নিচিনা জুইৰ যেনেকা ধৰিলে হাত পুৰি যায় হয়নে নহয় এই হাত পুৰি যোৱাৰ জুইৰ নিচিনা হ'ব লাগিব এতিয়া আমি অসম চৰকাৰে লগতে কাৰ্বি আংলং কাউন্সিলে আমাক প্ৰতিশ্ৰুতি দিছিল ইয়াৰ এফেকশ্যন হ'ব বুলি আৰু লগতে ইয়াৰ বিভিন্ন ট্ৰেডিং লাইচেন্সখিনি কেঞ্চেল কৰা হ'ব বুলি কৈছিল কিন্তু এতিয়ালৈকে কৰা নাই দুৰ্ভাগ্যজনক আমাৰ যুঁজখন মানে লেহেম হৈ যোৱা নাই তাৰমানে আমাৰ ফাইটটো এতিয়া লেহেম হৈ যোৱা ফাইটটো আৰু এইটো ষ্টাৰ্টিং হয় ফাইটটো এতিয়া চলিবহে এতিয়া চলিব আৰু বৰ্তমান অসম চৰকাৰ আৰু কাৰ্বি আংলং কাউন্সিলক ক'ব বিচাৰিছো আপোনালোকক কাৰ পক্ষত আছে কাৰ্বি ৰাইজৰ পক্ষত আছে না বিহাৰী বঙালীৰ পক্ষত আছে আপোনালোকে স্পষ্ট কৰক অসম চৰকাৰ আৰু কাৰ্বি আংলং কাউন্সিলে স্পষ্ট কৰক কাৰ্বি ৰাইজৰ লগত আছে নে বিহাৰী বঙালীৰ লগত আছে আমি ট্ৰাইবেল তিৱা কাৰ্বি সকল কাৰো আমি মাৰপিটত যাব নালাগে আমি একমাত্ৰ কাৰ্বি হৈ তিৱা হৈ বড়ো হৈ ডিমাচা হৈ আমি ফাইট কৰিব লাগিব বহুত হ'ল এই অসম চৰকাৰ এই কাউন্সিলৰ এই তুলনা মন্তব্য বহুত হ'ল আমি কাৰো ভয় নাখাওঁ লাগিলে জীৱন ত্যাগ কৰিম মাটি এৰি নিদিওঁ এই মাটি কাৰ হয় আমাৰ অধিকাৰ কাৰ থাকিব লাগে এই মাটিৰ মালিক আমি হয় নে নহয় মাটিৰ মালিক আমি হয় নে নহয় যদি হয় ইয়াত বেলেগে বঙালী বিহাৰী আহি কিয় আমাৰ মাটিত আছে আমি এতিয়াৰ পৰা প্ৰয়োজন হ'লে হাতত দা ধৰি আমি খেদিব লাগিব বহুত হ'ল আৰু মই বিশেষকৈ মানে অলপ আবেগিক হৈছো কাৰণ নিজৰ জাতিৰ কাৰণে কাৰ্বি দাদা আমাৰ দাদা হয় নে নহয় তিৱা কাৰ্বি একেলগে আছে কাৰ্বিৰ লগত বহুত দিনৰ পৰা আমি ইয়াত ফাইট কৰিছে নেকি কিন্তু আমি আহি বেলেগে আমাৰ লগত ফাইট কৰি আছে হয় নে নহয় কিন্তু এতিয়া আমি বহুত হ'ল আমি উইথ টুগেডাৰ ফাইট কৰিম চবে হাতত দা ধৰি খেদিব লাগিব এই বিজেপি কাৰ্বি আংলঙত কাৰ্বি দাদাগিৰি চলিব হয় নে নহয় বিহাৰী দাদাগিৰি নচলিব যদি দাদাগিৰি চলিব বিচাৰে আপোনালোকক বিহাৰত গৈ দাদাগিৰি দেখুৱাওক কিন্তু কাৰ্বি আংলঙত নহয় আৰু মোৰ ক'বলৈলগীয়া আছিল আপোনালোকৰ যিহেতু